হেই এভৰিৱান, কি খবৰ? আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল। বৰ্তমান ময়ো ভালে আছোঁ আৰু মোৰ মিনি ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আহি থাকোঁতে ৰাস্তাতে এয়া আমাৰ ডাঙৰীয়া বাবাক লগ পাই গ'লোঁ। আৰু এইখনে হৈছে আমাৰ গোগামুখ, আৰু ইয়াতে আহিব ডিম্পু দা, যিটো সৌভাগ্য মোৰ নাই, ডিম্পু দাক চাব নাপালোঁ। আৰু এইখনেই হৈছে পদুমণি থান। খৰালি মাহত ইমান ভাল নহয়, কিন্তু বাৰিষা কালত বহুত ধুনীয়াকৈ ফুলখিনি ফুলি যায়, একদম বহুত ভাল লাগে। আৰু ইয়াত বহুত ৰ'দৰ পৰা আশীৰ্বাদ ল'বলৈ। আৰু এইটোৱে হৈছে লখিমপুৰৰ বাইপাছ। আমি বাইপাছেদি নগ'লোঁ কাৰণ আমি বাছত আহিছোঁ। আৰু ফাইনেলি আমি পাই গ'লোঁ লখিমপুৰ। আজি দেওবাৰ কাৰণে লখিমপুৰত মানে ইমান ভিৰ হোৱা দেখা নাই। আৰু পাই গ'লোঁ আমাৰ মামী ঘৰ। ভবা নাছিলোঁ যে মই ইয়াত আহি এখন বিয়া খাবলৈ পাম বুলি। আৰু বিয়াখন খাই মই ভিডিঅ'টো সামৰণি মাৰিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ আশাৰে আপোনালোকক সকলোকে এৰিছোঁ। বাই বাই।